আপোনালোকে যদি পুৰৈ শাক খায়, পুৰৈ শাকটো খাবলৈ যাওঁতে এই পুৰৈ শাকৰ পাতত কি লাগি থাকে ভালকৈ চাব আপোনালোকে। এইটো পোক এটা দেখিছেনে কেনেকৈ বগাই গৈছে? সেইটোতো বগাই গৈছে, এইখিনি গোটেইখিনি পোক হয়। যদি ভালকৈ নোধোৱে কেনেবাকৈ পুৰৈ শাক, তেতিয়াহ'লে আপোনালোকৰ পেটলৈ এইখিনি ডাইৰেক্ট গুচি যাব। আৰু এইটো সাংঘাতিক ধৰণৰ এটা হেৰি হয়। এতিয়া চাব হা, এইটো কি হৈ আছে। এতিয়া ওলাই যাব, এটা দৌৰি দিব ইয়াতে। এইটো চাওক, এইটো এটা হেৰি হৈছে, একদম ধৰিবই নোৱাৰি। এইখিনি যে পোক হয় তেনেকৈ ধৰিবই নোৱাৰি মানে, তেনেকৈয়ে গৈ থাকে মানে বগাই বগাই। আৰু এইখিনি খালে আচৰিত হ'ব। আৰু এতিয়া বজাৰত যিকোনো বস্তু বজাৰৰ পৰা কিনি খোৱাটোৱে মানে মাৰাত্মক হৈ পৰিছে। এই পুৰৈ শাকতো লাগিছে এনেকুৱা এটা হেৰি। এইটো কি কাৰণ লাগিছে আমি নাজানো, কিন্তু এই দেখিছে আপোনালোকে কেনেকৈ হেৰি কৰি আছে, চটফটাই আছে পোকখিনি, গোটা বান্ধি থাকে। গতিকে আপোনালোকে পুৰৈ শাক যদি খায় কেনেবাকৈ, একদম সাংঘাতিক ধৰণে চাই ল'ব, ধুই মেলি উতলা গৰম পানীত দি খাব।